হেল্ল' এভৰিৱান, আমাৰ মৰিগাঁৱত আজি এম বাজাৰ বুলি নিউ শ্বপিং মল এটা অপেনিং কৰিছে। কলেজৰ পৰা আহোঁতে লগৰবোৰে ক'লে ব'ল এবাৰ সোমাই যাওঁ। এতিয়া আমি আহিছোঁ। আজি অপেনিং কৰা বুলি মানুহ চাওকচোন কিমান আহিছে। মৰিগাঁৱত আজিকালি বহুতো নতুন নতুন শ্বপিং মল আহিছে, যাৰ বাবে আমাৰ সুবিধাও হৈছে। বিশাল, বাজাৰ, কলকাতা, স্মাৰ্ট পইণ্ট এনেকৈ আৰু। ইয়াত চব বস্তুৰে কালেকশ্যন বহুত ধুনীয়া ধুনীয়া আহিছে, কিন্তু আমাৰহে একো কিনা হোৱা নাই, কাৰণ আমাৰ হাতত পইচা নাই তেনেকৈ কিনিব পৰাকৈ। আজি আমাৰ চাবলৈ অহাৰ দৰে হ'ল, পিছত বাৰু আহিম কিনিবলৈ। আমাৰ মৰিগাঁৱৰ যিসকল আছে আহিব পাৰে, বস্তু ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। যিমানেই যি নহওক, আমাৰ ছোৱালীবোৰৰ কাপোৰৰ প্ৰতি আকৰ্ষণ বেছি, কিনো বা নিকিনো, কিন্তু ঘৰত যিমানেই কাপোৰ পৰি নাথাকক, ফুৰিবলৈ যোৱা টাইমত কিন্তু এযোৰ কাপোৰ বিচাৰি নাপাওঁ। চব ছোৱালীয়ে চাগে এইটো চিটুৱেশ্যন হয়। আৰু এইফালে চাওক কি নমুনা কৰি আছে। এতিয়া আহিলোঁ মই ভাইটিৰ মোৰ খুৰা ল'ৰাটোৰ মেট্ৰিকৰ এক্সামৰ খবৰ ল'বলৈ। আশীৰ্বাদ কৰিব তাৰ যাতে এক্সাম ভাল হয় বা